একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণ আধুনিক শিক্ষা আৰু তথ্য প্ৰযুক্তিৰ দিশত বিশ্বৰ সৈতে ফেৰ মাৰিব পৰা শিক্ষা ক্ষেত্ৰ তৈয়াৰ কৰিব লাগিব কলে CEM ৰংহাঙে ডকমকাত মহামায়া যুৱ কংগ্ৰেছৰ সম্প্ৰসাৰণ সভা আগন্তুক সাংসদ নিৰ্বাচনত মহামায়া যুৱ কংগ্ৰেছৰ তৰফৰ পৰা নিৰ্বাচনী কুচকাৱাজ বিজেপিৰ বুকাজান ব্লক মণ্ডলৰ যুৱ মৰ্চাৰ উদ্যোগত দুটা স্থানত যুৱ মৰ্চা কমিটি গঠন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণ ডিফু বালক উচ্চতৰ বিদ্যালয়ত 10 আগষ্টত অনুষ্ঠিত এক অনুষ্ঠানত বিতৰণ কৰে কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ স্কুলসমূহৰ পৰিদৰ্শকৰ বিভাগীয়ৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানত কাৰ্বি আংলঙৰ নৱনিৰ্বাচিত অধ্যক্ষ লংকিতি মৌ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি MSc ক্ৰমে মংগল সিং টিমো হৰেন সিং বে স্কুলসমূহৰ পৰিদৰ্শক ৰৱেলছন ৰংপি প্ৰমুখ্যে বিভিন্ন স্থানত থকা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষসকল উপস্থিত থাকে আনহাতে বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি ভাষণত ৰংহাঙে কয় যে আধুনিক শিক্ষা আৰু তথ্য প্ৰযুক্তিৰ দিশত বিশ্বৰ সৈতে ফেৰ মাৰিব পৰাকৈ কাৰ্বি আংলঙৰ শিক্ষা ক্ষেত্ৰত তৈয়াৰ কৰিব লাগিব আৰু এই ধৰণৰ শিক্ষা ক্ষেত্ৰ তৈয়াৰ কৰি প্ৰয়োজনীয় তথা উপযুক্ত গতি প্ৰদানৰ বাবে কান্ধ পাতি ল'ব লাগিব শিক্ষকসকলেহে শিক্ষকসকলক এই ধৰণে শিক্ষা ক্ষেত্ৰ তৈয়াৰ কৰিবলৈ অনুৰোধ জনাই ৰংহাঙে আৰু কয় যে উঠি অহা নৱ প্ৰজন্ম তথা কোমলমতীয়া ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে অনুশাসন আদিৰ শিক্ষাও দি যাব লাগিব নিজৰ ভাষণ শেষ হোৱাৰ পিছতেই প্ৰধান শিক্ষক তথা অধ্যক্ষসকলৰ হাতত পাঠ্যপুস্তকৰ টোপোলা অৰ্পণ কৰে ৰংহাঙে মংগল ইংঘে ৰিপৰ্ট কাট নিউজ আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে মহামায়া যুৱ কংগ্ৰেছে এতিয়াৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ এই উপলক্ষে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা বিলোচনাৰ বাবে ডকমকাস্থিত কংগ্ৰেছ কাৰ্যালয়ত 10 জুলাইত অনুষ্ঠিত হয় মহামায়া যুৱ কংগ্ৰেছৰ সম্প্ৰসাৰণ সভা লক্ষ্য আগন্তুক সাংসদ নিৰ্বাচনত কংগ্ৰেছৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীক নিৰ্বাচন বৈতৰণী পাৰ কৰোৱা আৰু দিল্লীৰ পাৰ্লিয়ামেণ্টৰ আসন শুৱনি কৰা সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনে নিজৰ ৰণকৌশল বিভিন্ন সভা সমিতি পাতি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে এনে সময়তে ৰাষ্ট্ৰীয় দল কংগ্ৰেছে ঘৰত হাত সাৱটি ধৰি বহি থকাৰ প্ৰশ্নই নুঠে আজি ডকমকাস্থিত মহামায়া পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হয় মহামায়া যুৱ কংগ্ৰেছৰ সম্প্ৰসাৰণ সভা দুপৰীয়া প্ৰায় 1 বজাৰ পৰা অনুষ্ঠিত এই সম্প্ৰসাৰণ সভাত সভাপতিত্ব কৰে মহামায়া যুৱ কংগ্ৰেছৰ সভাপতি মেন সিং ৰংহাঙে ৰঞ্জন টিছৰ সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু অতিথিৰ পৰিচয় দাঙি ধৰাৰ পিছতে আৰম্ভ হোৱা উক্ত সভাত ফুকন ৰংহাঙে মুখ্য অতিথি হিচাপে অংশ লয় আৰু আগন্তুক সাংসদ নিৰ্বাচনত কংগ্ৰেছ দলত যুৱ কংগ্ৰেছৰ ভূমিকাৰ লগতে ভালকৈ কাম কৰি কংগ্ৰেছ প্ৰাৰ্থী জয়যুক্ত কৰাৰ বাবে যথাসম্ভৱ ত্যাগ আৰু পৰিশ্ৰম কৰিবলৈ যুৱ নেতা তথা কৰ্মীসকলক আহ্বান কৰে উল্লেখ্য এই সভাত জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাৰমন সিং ইংটি সম্পাদক বাৰিথে তেৰণ হাৰঘাট এছেম্বলি ইউথ কংগ্ৰেছৰ পৰা চেমছন ইংটি মহিলা ব্লক মণ্ডলৰ সভানেত্ৰী অঞ্জলি লেখথেপি সম্পাদিকা প্ৰতিমা তেৰণপি প্ৰমুখ্যে কৰকান্থী মণ্ডল ইউথ কংগ্ৰেছৰ সভাপতি মাইকেল তেৰণ আৰু সাধাৰণ সম্পাদক সুন্দৰ সিং ক্ৰ উপস্থিত থাকে।
দেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। বিজেপিৰ বোকাজান ব্লক মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত বোকাজান পৰিষদ সমষ্টিত গঠন কৰা হয় 2 স্থানত যুৱ মৰ্চা কমিটি। এটা বিজেপিৰ কুলিগাঁও স্থানীয় কমিটিৰ অধীনত আৰু আনটো বৰজান পৰিষদ সমষ্টিৰ এলেকাত সিডিপি যুৱ মৰ্চা কমিটি গঠন কৰা হয়। বিজেপি বোকাজান ব্লক মণ্ডলৰ যুৱ মৰ্চাৰ উদ্যোগত বৰজান পৰিষদীয় সমষ্টিত বিজেপি যুৱ মৰ্চা শক্তিশালী ৰূপত থিয় কৰোৱাৰ বাবে ৰুস্তম বেৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এখন গুৰুত্বপূৰ্ণ সভা। দলৈকৈ সভাৰ উদ্দেশ্যে ব্যাখ্যাৰ পিছতে আৰম্ভ হোৱা সভাত বিজেপি দলৰ শক্তিশালী ৰূপত নিজৰ স্থিতি অব্যাহত ৰখাৰ বিষয়টোৰ ওপৰত বিভিন্ন আলোচনা বিলোচনা কৰা হয়। উল্লেখ্য এই সভাত বৰজান ভিডিচি অধ্যক্ষ ক্ৰিছ ৰংফাৰে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি চন্দ্ৰ টিমু, হাৰসিং টিছো, চন্দ্ৰ ইংলেং প্ৰমুখ মহিলাৰ মৰ্চাৰ পৰা কেইবাগৰাকী নেতা তথা কৰ্মীসকলে অংশ লয়। বৃহস্পতিবাৰে হাওৰাঘাট পানিংটি খেলপথাৰত অনুষ্ঠিত হৈ যায় বিদ্যা সিং টেৰাং আৰু অৰুণ লেখথে সোঁৱৰণি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা চূড়ান্ত খেল। গ্ৰেটাৰ হাওৰাঘাট টাউন ক্লাবৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত মুঠ ২৬টা দলে অংশগ্ৰহণ কৰিছিল। তাৰে চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰে পানিংটি স্পৰ্টছ ক্লাব আৰু ৰজাপথাৰ স্পৰ্টছ ক্লাবে। তুমুল প্ৰতিদ্বন্দ্বিতামূলক এই খেলখনত পানিংটি স্পৰ্টছ ক্লাবে ৫-১ গলৰ ব্যৱধানত ৰজাপথাৰ স্পৰ্টছ ক্লাবক পৰাস্ত কৰি চূড়ান্ত বিজয় খিতাপ অৰ্জন কৰে। খেলখনত 2টা গ'ল দি শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চাৰইম ইংটিয়ে। আনহাতে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় লভিছ মাৰাকক আৰু শ্ৰেষ্ঠ গ'লকিপাৰ বঁটা প্ৰদান কৰা হয় বিজেন তেৰণক। উল্লেখ্য যে এই চূড়ান্ত খেলত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে উপ আৰক্ষী অধীক্ষক দুলু পেগু, হাওৰাঘাট থানাৰ পৰিদৰ্শক যতীন্দ্ৰ চন্দ্ৰ দাস, চিকিৎসক ডাক্তৰ বে, ডাক্তৰ নেও, নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ দেউৰী লেখথে, সাংবাদিক ৰূপক দাস, মৌজাদাৰ মেনসিং ইংটি প্ৰমুখ্যে বহুজন। ইপিনে গ্ৰেটাৰ হাওৰাঘাট টাউন ক্লাবৰ সম্পাদক দীপক বৰদলৈ কয় যে ক্ৰীড়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত এটা সুস্থ পৰিৱেশ অনাৰ বাবে তেওঁলোকে কাম কৰি যাব। হাওৰাঘাটৰ পৰা গৌতম চেণ্ডা ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dehangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। পৰম্পৰাগত ৰীতি নীতিৰে অভিজিত নীলোৎপলৰ মৃত্যুস্থান কাংঠিলাংছৰ পাঞ্জুৰিত পবিত্ৰকৰণ কাৰ্য সম্পন্ন কৰা হ'ল। 9 আৰু 10 আগষ্টত HTL আৰু KSYCৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন কৰা হয় এই কাৰ্যসূচী। যোৱা 7 জুনৰ সুপধাৰা সন্দেহত কান্থিলাংছত দৃশ্য চাবলৈ গুৱাহাটীৰ পৰা অহা যুৱক্ৰমে অভিজিত আৰু নীলোৎপলে দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক সাৱটি লোৱা দিন ধৰি স্থানীয় ৰাইজৰ মাজত অনিশ্চয়তা আৰু আতংকই বিৰাজ কৰিছিল। এই আতংক গুচাবলৈ ভয় সংঘাত বিহবল সাধাৰণ ৰাইজৰ মনত পুনৰ আগৰ দৰে স্বাভাৱিক অৱস্থা সৃষ্টি কৰিবলৈ পৰম্পৰাগত ৰীতি নীতিৰে স্থান পবিত্ৰ কৰা অতি প্ৰয়োজন আছিল।
là so phía bằng cái chỉ bằng chữ thì là cái hấp pizza ra thong nó về hấp bài xong đi bác sĩ là so năng khác một bằng bom luôn là sẽ đua ra cái tôi ra bắt đầu là masaron kuno và hala kukiron kuno và kapre karon hota cái tôi đấy rong kopi này cái tôi mang lang nu lang nanta kopi này giống gì akhirnya thèn lọc tôi cái phalo chiru chira ta bolchi patha rehti là sĩ tum khai gì cái phô là sĩ khai gì tum lap ki phô ini tum lap ki jo cái sai पे चलो का तो वे तुम्हारा नाम जो कि तो वे लो तुम्हारा का तो वे तुम बांग अंतली का तो वे जा चुने थी बांग चुन लो जे sai लो का तो वे लो सिता khai कोलम तो का माने लें थी लो ना जंग लो उसमें में ला बांग हुनी सी के फूलो पोट ला दागा तुम तो फूडू ना ने ऊपर मत हासी पहला तक पन इंजन ना ने आलो ngopre ngopre pinila dengon polo pena tomka ha dipu ka to gabe ha bes kar penglong chepu na galo la sor banke ili to phan tampik lo la sila so phan ili to peran pen ana so ma jiwai chi sak ili tum la ne ba lam po ong lo pir the mona pan taw in এনেকুৱা বিশেষকৈ নাজানো তথাপিতো আজি যেই নহওক আমাৰ জনজাতি ভাই বন্ধু সকলোৱে আহি ইয়াত আমাৰ যিটো নেকি পৰম্পৰা ভিতৰৰ পৰা কিবা দুখ আপদ আছিলে যদিও সেইখিনি পিছত মই আজি নকৈ আনন্দ পাইছোঁ আৰু ভালো লাগিছে তেনেকৈ এইখিনি কথাটো যদি আগতেই আমি আৰু কেইদিনমান আগতেই যদি নোহোৱাৰ আগতেই যদি জানিব পাৰে তেতিয়াহ'লে আৰু ভাল হ'লহেঁতেন কাৰণ তেনেকৈ বহুতো সংগঠনবিলাকে আহিবলৈ জনাইছে ক'লে যিয়ে হওক আমাৰ এইটো বিজেতাৰ লিখন আছিলে সেই লিখনৰ কাৰণে আমাৰ এইটো ঘটনাটো হ'ল তথাপিও আমি আৰু যেই নহওক ভগৱানে যেতিয়া আমাক পুনৰাই এই দুখবোৰ আঁতৰাই আগৰ যেনেকুৱা চিৰ শান্তি আছিল সেই তেনেকুৱা শান্তি ভাৱ দিব বুলি মই আশা কৰি ৰাইজৰ ওচৰত মই এইখিনিতে গৈ মই আসন ইমানতে লাম কেনেকৈ পাতিং দি লওঁ ৰংপি চাহো কেথাম আচন থাকছি নিদিতা পাদুই ক্ৰিকেট হওঁ যে কাৰ্বিয়েটো মাংকে হাকুকু পেণ্টা উপিনে কিছুং ফলো ফোটে লাচো কিছুং পেন মফিকে ফোফেতে যে ফাং বুৰ কিতিমা থা আচন থাক বা উপিনে আচন সে কাৰ্কি আমেন এন পেন্সি itu arbung arphe tame ba mekal mithur tame ba rong ru tame re sonje paklar do pini te paklar bangkelake kar benglong adang ti phanlo lapen nili kadu venon mituna dagara phan katuni ri kang tu banalo pini pen ba la ser ki der phi bang ke ili tum inning athir ili tum ke claim ke dam long se arnam ke nang se don dunji ili tum ke claim ke dam mesen lo pote arnam nang se la so pote pini pen ili tum ti matha na po da ke tourist mana lah ke tourism isi place lo kang tilang so ladak munit bang pikji kelang dia tu bang pikji dasi ili tum da kang tilang so dak te bokterai ara la tumake itum ke receptionist কাৰণ হুজা গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে বিশ্বাসে আদিমূল সেয়ে হিলছ ট্ৰাইবেল লীগ আৰু কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিলে স্থানীয় ৰাইজৰ সহযোগত এইদৰে পবিত্ৰ ৰীতি নীতি সম্পাদন কৰি অমংগল আৰু অশুভ শক্তিয়ে বিৰাজ কৰা স্থান পবিত্ৰকৰণ কৰিলে সঁচাকৈ যিটো হ'ব লগা আছিল সেইখিনিতো হ'ব লগা আছিল তেতিয়া হৈ গুচি গ'ল বৰ্তমান যিখন চিটুৱেশ্যন আছিলে এই চিটুৱেশ্যনটো আজিলৈকে ঠাণ্ডা হৈ গৈছে আৰু আহি থকা দিনখিনিত যাতে আমাৰ দূৰ দূৰণিৰ পৰা যেনেকৈ আগৰ যেনেকৈ আলহী অতিথিবিলাক আহে আমাৰ কাংখিলাংছৰ যিটো ৱাটাৰফলছত যেনেকৈ আহি পেলাই তেওঁলোকে পিকনিক হিচাপে পাৰ্টি কৰি পেলাই আনন্দ কৰি খাই বৈ গুচি গৈছিল আৰু ঠিক আহি থকা দিনতো যেনেকৈ আমি আশা কৰিছোঁ তেওঁলোকে আহিব পাৰিব আৰু ইয়াত তেনেকৈ হ'বলৈ বা হ'ব লগা কোনো ইয়াত সম্ভাৱনা নাথাকে যিহেতু আজি আমাৰ সকলোৱে মিলিজুলি আজি এই কথাখিনিক লৈ পেলাই আমি স্পষ্ট কৰিছোঁ আৰু আহি থকা দিনতো আমি তেনেকৈ সকলোকে সহায় সহযোগিতাৰে আগবঢ়াই তেওঁলোকক ধুনীয়াকৈ আমাৰ এই এৰিয়াৰ পৰা যাতে কোনো বাধা বিঘিনি নোহোৱাকৈ তেওঁলোকক বিদায় কৰি দিব পাৰে aprang pen setami ko ane e guhati pen puno e kunanat pen ne ki wang atum setami ko ane purti ji magari pine ne pen wang setami e nilitum an setami bye bye pidunji la son si aku bang setami la son gari pen setami bye bye nang pikang setami la an ke purti aja gar le pinyang ni ke la dak ko so si khotona nang khorok ma ke nilitum setami chini ne mane isi phangodong kwa joy ne masi ratum setami ko an pen ne adin pen dak ili tumrong atum setami mane poherat ke ton ke hidung do mane dake ang tang u ajagat pinak mane rong pinak
la sojoy ni masih ko son mentong nang cilot ni mana jati boleh ke patsi ke kani amas ni litum stamil an ke chini tu ni de lola anan chon tu mang la hello je kang thilang so pui tum la anan ni pe to me the yang the anu nang ther ke ha pa do pe cheng lok ili tum ke thek long pen pinian ke fracture lo pinian da kar bia khai pe na ana song ham phang song tum che tong si la dak kapang thir phan mang lo apela dak kang thir the det pu ki ma tha tum pe cheng lok do pe mo phi pi phom se na pu ga do pe bang ke pheri ya alam ai lo nong ke la se la dak rong asar tum ben si chipati pu pi on si pen hem phu mukrang song pen cheng lok hill travel lik pen cheng lok pen an kes YC pen cheng lok do pik la da kes tum pen cheng lok ken sien ta do lok che mane pen kar benglong autonomous council pen ta di dia da nang cherap dundu ta sila dak pen ana muni tong pen sila dak kosaria rong agang mura pen cheng lok dak che tong lo che tong si kang thilang so ga do pi bang ta ko an bak ba pu la non oxygen bu si pu chu la cheklo ni pa prang pen munit cedam cewang kado wing sam dia maklik lak do set alom lo sita non bang ke pinia bangket haku amang haku ting non cewang lo tata gang buram beceng lo kata coklem cedam kado we pinia tum dolo kitu kusung dolo il tu momong bang prikepra sirkep munit non ta jelong adu la pelada ka sai ki kado we kon magate ki nayi ke long nayi kado we pinia chok ki ke lo muneng bang la tum sung chet tai me sita ala tu maning cepat bibe coklem cedam kado we pine lang tum bori bom lo lapen council pen kado we pine bang tat ini tum hampang asong pen kado we pine kecuning riang tum mang lo ladak dorde phope kado we mina kar bia khai ki sung hule tum cerap re plot dem la so ke cerap thek ye bang ke mo phi ki sung ning cheparong chot bang ke picnic ke chot bang ke la bang ke li tum kar bia khai cerap phope la selang tum hal dak rong proxy bak do ke sung ke pho alang tum han kado he petang uji pupel stat sab besta mela council ja kongben nang tum local MDC bahini tadu karbelo siam ke hai tulam no hang tadu alang li dakwang pen mangwi pustame la MDC tum han kado pen chipu pen kado pen kerap dunja pan nili hin pen his labelik la pen hamphang song a hin pen la autonomous council phontak KC phonta chuniri lo Mongol Inghi report Kat News হামৰেনত 11 আগষ্টত হামৰেন প্ৰেছ ক্লাবৰ উদ্যোগত উদযাপন কৰা হ'ব হামৰেন প্ৰেছ ক্লাবৰ 10ম সংখ্যক প্ৰতিষ্ঠা দিৱস বিগত 2008 চনতে পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত জন্ম লাভ কৰিছিল হামৰেন প্ৰেছ ক্লাব জন্ম লাভ কৰা দিনৰে পৰা দীঘলীয়া পৰিক্ৰমা পাৰ কৰি আহি 10 বছৰ ভৰি দিয়াৰ শুভ মুহূৰ্তত স্থানীয় বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত এনেদৰে নিজৰ মতামত ব্যক্ত কৰি কয় যে হামৰেনত এতিয়া বহু সাংবাদিক হ'ল সব প্ৰেছ ক্লাব লেভেলে আফেৰাং কি তুমি আৱেছন দাক প্ৰেছকাৰ বিল বা বহু বা ফেন লাগে আমাৰ চিনে তবে আফেৰাং কি ভালে হ'ল হামৰেনৰ সাংবাদিকৰ বাবে হামৰেন তথা পশ্চিম কাৰ্বি আংলঙৰ দৰে বহু পিছপৰা ঠাই অভাৱ অভিযোগৰ খবৰ সুখ দুখৰ খবৰ উন্নয়নহীনতাৰ খবৰ সমগ্ৰ ৰাজ্য তথা জিলা প্ৰেক্ষাপটত তুলি ধৰিবলৈ সক্ষম হৈছে হামৰেন প্ৰেছ ক্লাবৰ 10 বছৰীয়া জন্মজয়ন্তী উপলক্ষে তেওঁ আন্তৰিক অভিনন্দন জনাইছে এখন দলঙৰ কাহিনী স্থানীয় ৰাইজৰ সুবিধাৰ্থে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল কিন্তু এবছৰ নহওঁতেই জহি খহি গৈছে দলংখনৰ তক্তা তথা বাটামবোৰ আনকি পচি গৈছে এটা প্ৰধান খুঁটা তেনে অৱস্থাতেই নিৰুপায় স্থানীয় গাঁওকেইখনৰ বৃদ্ধা পুৰুষ মহিলা স্কুলীয়া ছাত্ৰ ছাত্ৰী আনকি চিৰিয়াছ ৰোগী তথা গৰ্ভৱতী মাতৃকো পাৰাপাৰ কৰিবলগীয়া হৈছে চাওক আমাৰ সাংবাদিকে যুগুতাই পঠোৱা এই ৰিপৰ্ট
এয়াই সেই কাঠৰ দলং সৰিয়াজনৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পথ সংমণ্ডলৰ কাৰ্যালয় তথা পৰিদৰ্শন বাংলোৰ পৰা আছে মাত্ৰ 100 মিটাৰ নিলগত আপোনালোকে প্ৰত্যক্ষ কৰিছে এই দলঙৰ অৱস্থা কব নেকি এইখন দলং নিৰ্মাণ হৈ উঠা পিছৰে পৰা আয়ুকাল এবছৰ অতিক্ৰম হোৱা নাই হয় মৰণফান সদৃশ এইখন দলঙেদি কিন্তু নিত হাজাৰ হাজাৰ স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীকে ধৰি সহস্ৰাধিক লোক অতি বিপদসংকুলভাৱে অহা যোৱা কৰে কেৱল নিজৰ মুনাফা আদায়ৰ বাবে ঠিকাদাৰ বিভাগীয় বিষয়াসকলে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে এবছৰৰ পিছতে এই দশা দলংখনৰ আনহাতে দুৰ্নীতিৰ সৈতে কোনোদিনে আপোচ নকৰা বিজেপি চৰকাৰৰ দিনতে এইদৰে পালমৰা দলং নিৰ্মাণৰ ক্ষেত্ৰত কি ক'ব মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইপিনে মৰণ ফাণ্ডলৈ পৰিণত হোৱা এই দলংখনৰ লগতে ৰাইজৰ সুখ দুখৰ বাতৰি ল'বলৈ তথা পৰিদৰ্শন কৰিবলৈ বিদ্যুৎ ব্যৱস্থাৰ পৰা বঞ্চিত ৰাইজক কিবা বিধান দিবলৈ কোনোদিনে ইয়ালৈ স্থানীয় জনপ্ৰতিনিধিক নহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে বুকাদানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ